মুকুল ৰঞ্জনৰ কথাৰে ৰূপম কোচৰ আবৃত্তিত কবিতাৰ শিৰোনামা মই এটা নষ্ট চৰিত্ৰৰ ল'ৰা। মই এটা নষ্ট চৰিত্ৰৰ ল'ৰা। মোৰ সৈতে বেছি আত্মীয়তা গঢ়ি নুতুলিবা। ৰাৱণৰ বাবেই শেষ হৈছিল এদিন সুবৰ্ণ সোণৰ লংকা। তুমি আকৌ এবাৰ ভাবি চোৱা, মই এটা নষ্ট চৰিত্ৰৰ ল'ৰা। বগা কাপোৰেৰেও নোহোৱাই মোক, জিলিকি থাকে কলংকৰ চেকাবোৰ, ধুই নিব নোৱাৰি কেতিয়াও। জীৱনৰ কোনটো কেঁকুৰিত জানো আউল লাগিল মোৰ সেউজ বুলীয়া আশাবোৰত। এতিয়া মোৰ দেহত দুষ্প্ৰাপ্য তেজৰ পিৰপিৰণি, আপোন পৃথিৱীত অস্তিত্ববিহীন হোৱাৰ শংকাত বুকুত প্ৰতিধ্বনিত কৰে বিপ্লৱী শব্দবোৰে। হয়তো কেতিয়াবা গুচি যাম অৰণ্যৰ লুংলুঙীয়া বাটেৰে, জীৱনৰ অদীপ্ত অনন্ত প্ৰান্তৰে। সাৱটি ল'ম স্বাধীনতাকামী বিবেকেৰে, সমাজে বেয়া বোলা সন্ত্ৰাসৰ পথ। আঁকি ল'ম হৃদয়ত এখন ৰক্তাক্ত ভূগোল, নহ'লে যে এদিন পৰিচয়বিহীন হৈ পৰিম প্ৰতিদিনে গণতন্ত্ৰৰ হত্যা হোৱা বীৰ চিলাৰায়ৰ এই বৰ অসমত বাঘহীন ৰোগী হৈ।